গাইস অসম ডেইলি ইউটিউব চেনেল আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম কৰিছো আৰু বিশেষ ভিডিঅ'টো আজি ইম্পৰ্টেন্ট নহয় একো ইম্পৰ্টেন্ট নহয় ভিডিঅ'টো আজি ঘৰৰ ভিডিঅ' হ'ব ভাবিছো ঘৰুৱা ভিডিঅ' বনাও আৰু আজি আমাৰ ঘৰত ঘৰ বনাব নতুনকৈ ঘৰ বনাব ইয়ান দিব তো আপোনালোকক সকলো দেখাই আছো ভিডিঅ'টো আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰা যাওক তো ফাইনেলি আমাৰ ইয়াত পেহা আহি গ'ল কাম কৰিবলৈ ইয়াত পেহা আছে আৰু এইফালে ঘৰটো ইয়াত হ'ব পুতাত এইবোৰ খুঁটিৰ কাৰণে কিবা ৰদৰে বনাই হ'ল তো ইয়াত আমাৰ মুছন ভাই মছলা মাৰি আছে আৰু এইফালে ঘৰ বনিব এইটো আপোনালোক কমপ্লিট হোৱাৰ পিছত মই দেখাই আছোঁ তো সেইফালে ইয়ান দিবলৈ ৰেডি হৈ গ'ল আৰু এইফালে ইয়ান দিব আৰু এতিয়া বৰ্তমান ঘোষা চোষা গাব আমাৰ ৰাইজে হৰি নাম বৈকুণ্ঠৰ প্ৰকাশে এইফালে পুৰা নাম ঘোষা চলি আছে বৰ্তমান আৰু ইয়াত খুটি ইয়ানৰ পুৰা একদম ৰচি চচি লগাই দিছে এইফালে হেৰি চেৰি আছে এইটো ঘৰ এইটো পুৰা ভাঙিব লাগিব কৃষ্ণ 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 শংকৰ গুৰু হৰি কৃষ্ণ কৃষ্ণ ইয়াত আমাৰ পুৰা ৰাইজ আহিছে বৰ্তমান এইফালে ঘৰ হ'ব এইফালে নতুনকৈ ঘৰ বনিব আৰু ইয়াত ইয়ান এতিয়া কমপ্লিট হৈছে এইফালে ইট বালি সকলোবোৰ আছে দে আৰু চাহ অকণমানকৈ খাই লওঁ চাহ অকণমান খাই পেলাই অকণমান কাম কৰিব লাগিব মিস্ত্ৰীৰ লগত তো বলক ভিডিঅ'টো চাই থাকক আপোনালোকে হেলা বিয়নী এইটো হৈছে আমাৰ দিয়ান দাদা আপোনালোকে প্লিজ সাবস্ক্রাইব কৰি দিয়ক अरे कौन भौंक रहा है ये बदतमीज বৰ্তমান ইমানখিনি কাম আগবঢ়াইছে আৰু এইফালে খুঁটি লাগিলে ৰড লাগিলে আৰু এইফালে লিণ্টাৰ দিবলৈ এইবোৰ ৰেডি হৈ আছে বৰ্তমান হে গাইজ এয়া আজিলৈ ইমানখিনিয়ে এয়া আপোনালোকে দেখিছে লিংক আজিলৈ এয়া হৈ গ'লগৈ চাৰু চাইডে খুঁটি পুতি হ'ল এইফালে চাৰু চাইডে খুঁটি পুতি হ'ল আপোনালোকে দেখিব পাৰে এইবোৰ এইটো ইট ভাঙি পেলাই পাথৰ উলিয়াইছে এইফালে চাৰু চাইডে খুঁটি পুতি হ'ল আৰু এইটো ঘৰটো আজিলৈ ইমানখিনিয়ে থাকিব আৰু পাছলৈ আকৌ যদি যেতিয়া হ'ব তেতিয়া আপোনালোকক দেখুৱাম তো আজিলৈ এইটো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে এটা কমেণ্ট কৰক আপোনালোকে কমেণ্ট নকৰে প্ৰায় কমেণ্ট কৰি দিয়ক আৰু এইটো আজিলৈ এই লিণ্টাৰখিনিয়ে শেষ কৰি দিলে তো আজিলৈ বাই বাই